যদি আপোনাৰ মোবাইলৰ টাচ স্ক্ৰীনখনে ভালদৰে কাম কৰা নাই তেতিয়াহ'লে এই ছেটিংছসমূহ কৰি লওক। টাচ স্ক্ৰীনখনে আগতকৈ ভালদৰে কাম কৰিব। প্ৰথমতে আপুনি ছেটিংছত যাব, তাৰপিছত তলফালে গৈ এডিশ্যনেল ছেটিংছত টেপ কৰিব। এডিশ্যনেল ছেটিংছৰ ভিতৰত লেংগুৱেজ এণ্ড ইনপুটত যাব। তাৰপিছত কিবৰ্ড, মাউচ এণ্ড ট্ৰেকপেড অপশ্যনত ক্লিক কৰিব। ইয়াৰ ভিতৰত আপুনি পইণ্টাৰ স্পীড পাব আৰু পইণ্টাৰ স্পীডটো মেক্সিমামলৈ বঢ়াই দিয়ক আৰু অ'কে কৰি। নেক্সট আপুনি ছেটিংছলৈ ঘূৰি আহক। তাৰপিছত এডিশ্যনেল ছেটিংছলৈ যাওক। এডিশ্যনেল ছেটিংছৰ পৰা এক্সেচিবিলিটিলৈ যাওক। তাত গৈ ফিজিকেল টেবত ক্লিক কৰক। ওপৰৰ ফালে দেখিব, সোঁফালে থাকিব। টাচ এণ্ড হোল্ড দিলে এইটোক শ্বৰ্ট কৰি দিয়ক। এনেদৰে শ্বৰ্ট কৰি দিয়াৰ পিছত আপোনাৰ মোবাইলৰ টাচ স্ক্ৰীনৰ স্পীড যথেষ্টখিনি বৃদ্ধি পাব। আগলৈ এনেকুৱা ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰক। থেংক ইউ।